হে ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ফ্ৰেণ্ডছ, এটি যোজনা আপোনালোকে নিশ্চয় শুনিছে যে দূৰৈ পাহাৰ দেখিবলৈ শুৱনি, কিন্তু ওচৰলৈ গ'লে শিল আৰু হাবিৰে ভৰা। আমি প্ৰায়ে ভাবোঁ কিজানি আমাৰ ওচৰ চুবুৰীয়া অথবা আমাৰ বন্ধু বান্ধৱীৰ জীৱন আমাতকৈ বহুগুণে ভালকৈ চলি আছে। কিন্তু বহু ক্ষেত্ৰতে প্ৰায়ে আমাৰ এই ভাৱধাৰাটো ভুল বুলি প্ৰতিপন্ন হয়। ফ্ৰেণ্ডছ, আহকচোন আমি এই কথাটো ভালদৰে বুজাৰ অৰ্থে এটি কাহিনীৰ সহায় লওঁ। এজন ব্যক্তিৰ ঘৰ চহৰৰ পৰা কিছু দূৰৈৰ এখন সৰু গাঁৱত আছিলে। ব্যক্তিজনৰ ঘৰখনত কেতিয়াও কোনো ধৰণৰ অভাৱ হোৱা নাছিলে, কিন্তু তথাপিও যেন ব্যক্তিজন সুখত থাকিব পৰা নাছিলে। তেওঁৰ মতে চহৰৰ জীৱন গাঁৱতকৈ বহুগুণে বেছি ভাল। সেয়েহে এদিন তেখেতে গাঁৱৰ ঘৰখন বিক্ৰী কৰি চহৰত এখন ঘৰ ল'বলৈ থিৰাং কৰিলে। সেইমতে পিছদিনাখন তেখেতে চহৰৰ পৰা ৰিয়েল এষ্টেটত কৰ্মৰত কেইজনমান বন্ধুক মাতিলে আৰু ক'লে, তোমালোকে মোৰ এই গাঁৱৰ ঘৰটো বিক্ৰী কৰি দিয়া আৰু চহৰত এটি ধুনীয়া ঘৰ লৈ দিয়া। তেওঁৰ বন্ধুকেইজনে ঘৰটোৰ পিনে চালে আৰু ক'লে, তোমাৰ ঘৰটো বহুত সুন্দৰ, তুমি কিয় বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছা? যদি তোমাক পইচাৰ ইমানেই প্ৰয়োজন হৈছে তেন্তে মই তোমাক কিছু পইচা দি সহায় কৰিব পাৰোঁ। সেই ব্যক্তিজনে ক'লে, মোৰ পইচাৰ প্ৰয়োজন নাই। মই এই ঘৰখন এইকাৰণেই বিক্ৰী কৰিব ওলাইছোঁ কিয়নো এই ঘৰখন চহৰৰ পৰা বহুত দূৰৈত অৱস্থিত। ইয়াত চহৰৰ লেখীয়াকৈ পকী ৰাস্তাও নাই। ইয়াৰ উপৰিও গোটেই গাঁওখনৰ ৰাস্তাবোৰ খলা বোমাৰে ভৰা। গাঁওখন বহুতো গছ গছনিৰে ভৰা। যেতিয়া বতাহ দিয়ে গোটেই ঘৰখন গছৰ পাতেৰে ভৰি পৰে। তদুপৰি গাঁওখন পাহাৰেৰে আৱৰা। এতিয়া তোমালোকে কোৱা, মই এই ঘৰখন এৰি চহৰলৈ কিয় নাযাম? তেওঁৰ বন্ধুকেইজনে ক'লে, ঠিক আছে, যদি তুমি চহৰলৈ যাবৰ কাৰণে থিৰাং কৰিছা তেন্তে আমি তোমাৰ ঘৰখন যিমান পাৰি সোনকালে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিম। পিছদিনাখন পুৱা যেতিয়া ব্যক্তিজনে বাতৰি কাকত পঢ়ি আছিলে, ব্যক্তিজনে তাত এটা ঘৰৰ বিজ্ঞাপন দেখিলে। বিজ্ঞাপনটোত লিখা আছিলে যে চহৰৰ কোলাহলৰ পৰা দূৰৈত পাহাৰেৰে আৱৰা সেউজীয়া গছ গছনিৰে ভৰা শীতল বতাহযুক্ত এখন সুন্দৰ ঘৰেই হৈছে আপোনাৰ সপোনৰ ঘৰখন। ঘৰটো কিনিবলৈ তলৰ ফোন নম্বৰত যোগাযোগ কৰক। সেই ব্যক্তিজনে বিজ্ঞাপনটো দেখিয়েই ঘৰটো পচন্দ কৰি ল'লে আৰু ঘৰটো কিনাৰ কথা ভাবিলে। তেখেতে যেতিয়াই বিজ্ঞাপনটো দিয়া ফোন নম্বৰটোত যোগাযোগ কৰিলে তেতিয়াই লগে লগে তেখেতে আচৰিত হৈ উঠিলে, কাৰণ এই বিজ্ঞাপনটো তেখেতৰ নিজৰ ঘৰখনৰেই আছিলে। এই কথাটো জানি তেখেতৰ মনটো আনন্দৰে উপচি পৰিল। তেখেতে নিজৰ বন্ধুকেইজনক ফোন কৰিলে আৰু ক'লে, মইতো আগৰে পৰাই মোৰ পচন্দৰ ঘৰখনত আশ্ৰয় লৈ আছোঁ। সেয়েহে তোমালোকে মোৰ ঘৰখন বেলেগ কাকো নেবেচিবা। মই ইয়াতেই থাকিম। মোক চহৰৰ ঘৰ নালাগে। আৰু সিদিনাৰ পৰাই ব্যক্তিজনে চহৰৰ সপোন ত্যাগ কৰি গাঁৱৰ ঘৰখনিতেই সুখেৰে জীৱন যাপন কৰিলে। ফ্ৰেণ্ডছ, বহু লোকেই নিজৰ জীৱনটোক লৈ সুখী হ'ব নোৱাৰে। তেওঁলোকে ভাবে যে তেওঁৰ জীৱনটো কেৱল দুখেৰেই ভৰা। এই প্ৰকাৰৰ ব্যক্তিসকলৰ অন্য লোকৰ জীৱনশৈলী বহুত ভাল লাগে। কিন্তু আপুনি এনেকুৱা কেতিয়াও নহ'ব। নিজৰ জীৱনটোক লৈ নকাৰাত্মক বিচাৰণাৰ আগতে নিজৰ জীৱনটো এবাৰ আপোনাৰ বন্ধুৰ দৃষ্টিৰে চাব। যদি আপুনি আপোনাৰ জীৱনটো অন্য লোকৰ দৃষ্টিভংগীৰে চায় তেন্তে আপুনি নিশ্চয় পাব যে আপোনাৰ জীৱনটো অন্য লোকতকৈ বহু গুণে বেছি ভাল। ফ্ৰেণ্ডছ, কাহিনীটো চাই আপুনি কেনে পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰক যাতে ভৱিষ্যতৰ আপডেটসমূহ আপুনি সহজতে লাভ কৰিব পাৰে। ধন্যবাদ।